guys, welcome to our YouTube channel Nissan Vlogs. So আজি আমি গৈ আছো আমাৰ ঘৰৰ ওচৰৰ এটা ধুনীয়া লোকেশনত। তো পাহাৰৰ ওপৰত এক তামাম ভিউ ঠাই এটা যাই আছো লোকেশন এটাত। তো আপোনালোক দেখাম কিমান জংগলৰ মাজেৰে আমি আহিছো। চাওক ৰাস্তা নাই, কিন্তু তথাপিও আগবাঢ়ি আছো আমাৰ গন্তব্য স্থানলৈ। তো মজা লাগিব চাই থাকক ভিডিঅ'টো শেষলৈ। দেখিছে কিমান কষ্ট কৰি আমি ব্লগ বনাই আছো। সো আমাৰ লগত আহিছে কোন কোন, তো সবে নামটো কৈ দিয়া নিজৰ। हाय दीपज्योति बर्मन। हाय पार्थ किंग। और यहाँ पे मनोज और प्रदीप। তো দেখিছে ভাইটিকেইটাৰ লগত আজি আহিলো ওলাই। তো মজা লাগিব, পুৰা ফান কৰিম ওপৰত যায়। এইটো বঢ়িয়া আছে, ফটোশ্বুট ব্লগ হয়। বহুত দিন আগৰ পৰা ভাবি আছিলো যে মই ফটোশ্বুট ব্লগ বনাম, কিন্তু বনাব পৰা নাছিলো। তো ফাইনেলি আজি সানডে, সেইকাৰণে ওলাই আহিলো আমি। তো উঠি আহোঁতে অলপমান উঠি যাওঁতে অলপ কষ্ট হৈ আছে, কাৰণ ওপৰত যাই আছো। তো অলপ ৰখিলো। তো দেখাও ভিউটো। তো দেখিছে আমি পুৰা তলৰ পৰা আহিছো। আমাৰ ঘৰ সেইখন পাহাৰৰ পৰা আমি আহিছো। তো এইখন পাহাৰত উঠি বহুত ওপৰলৈ আৰু যাব লগা আছে। তো মজা লাগিব, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। মনোজ কেনেকুৱা লাগিব? मजा मजा আগত চাই থাকক আপুনি ভিডিঅ'টো। বঢ়িয়াকৈ ভিউকেইটা চাব আপুনি ওপৰত যায়, আৰু মজা আছে ভিউকেইটা। তো এতিয়া আমি গৈ থাকো। তো চাই থাকক ব্লগটো শেষলৈ, লাইক কৰি দিয়ক ভিডিঅ'টো। তো গাইজ আমি প্ৰায় আধা উঠি আহিলো এতিয়ালৈ। তো আৰু চাগে আৰু 1 কিলোমিটাৰ মান হ'ব ন মনোজ? তো আৰু 2 কিলোমিটাৰ মান হ'ব। তো আমি উঠি আছো পাহাৰৰ ওপৰলৈ। তো বহুত কষ্ট হৈছে, তথাপিও উঠি আছো, কাৰণ আমাক এটা বঢ়িয়া ব্লগ লাগে। তো আপোনালোকৰ কাৰণে কৰি আছো। চাব কি ধুনীয়া লোকেশ্যন এটাত লৈ যাই আছো আপোনালোকক। তো মজা লাগিব ভিডিঅ'টো চাই থাকক শেষলৈ। এণ্ড ভিডিঅ'টো লাইক কৰক গাইজ। ভিডিঅ'টো প্লিজ লাইক কৰক, তেতিয়া আমি মটিভেট হওঁ। তো আৰু নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। তো ভিডিঅ'টো গাইজ প্লিজ লাইক কৰক এণ্ড ছাবস্ক্ৰাইব কৰক চেনেলটো, তেতিয়াই আমি আৰু ভিডিঅ' বনাই থাকিব পাৰিম। আজি বঢ়িয়া ফটোশ্বুট কৰিম, আৰু মই ফটোবিলাক একেলগত মই দি যাম। যেইকেইটা ক্লিক কৰিছোঁ ফটো, তো মই একেলগতে এডিট কৰি ফটোকেইটা মই এডিটিঙত লগাই দি যাম। তো চাই থাকক ভিডিঅ'টো শেষলৈ, বহুত কষ্ট হৈছে। তো रास्ता का फल मीठा होता है। তো চাওক গাইজ, का फल मीठा होता है। সকলোৱে উঠি আছে। তো এইটো বাবু আগৰ ব্লগ এটাতো দেখিছিল কামাখ্যাৰ, তো তাতে গৈছিল। আৰু মনোজ এতিয়ালৈকে ৰাস্তাটো শেষ হোৱা নাই, আৰু উঠিব আছে বহুত ওপৰত। আমাৰ ব্লগটো এইখিনিৰ পৰা আমি আৰম্ভ কৰি যাম। আপুনি ওপৰত চাব, ভিউকেইটা মজা আছে। তো আহক যাই থাকক আমাৰ লগত। তো গাইজ আমি ফাইনেলি লোকেশ্যনটো পাম, বেছি টাইম নাই, আমি আহি পালোৱে। তো এতিয়া আমি দেখাম আপোনালোকক লোকেশ্যনটো। অলপমান ধৈৰ্য ধৰক, কেনেকুৱা প্লেচ আপোনালোকে ক'ব। আমাৰ ঘৰৰ একেবাৰে কাষৰ মালিগাঁও পৰে এইখিনি, গণেশপাৰা আৰু মালিগাঁও মাজৰ পাহাৰ এখন। তো আপোনালোকক দেখাম এতিয়া এই লোকেশ্যনটো। আমি আহি পাইছোঁ, অলপমান দূৰ গ'লে আমি যাই পাম যিটো জেগাত আমি আহিবলৈ খুজিছিলোঁ, সেই জেগাটো আহি পাইছোঁ। তো বহুত মজা লাগিব, ফটোশ্বুট ৰাখিম ইয়াতে। ধুনীয়া ফটো ক্লিক হ'ব বুলি ভাবোঁ, কাৰণ মই 50mm লেন্স লৈ আহিছোঁ লগত, কাৰণ পৰ্ট্ৰেইট ক্লিক কৰিব লাগে। তো মই বিশেষকৈ পৰ্ট্ৰেইটৰ কাৰণে আহিছোঁ। তো ধুনীয়া পৰ্ট্ৰেইট কেইটামান ল'ম সিহঁতক। তো ব্লগত দেখাম আপোনালোকক কেনেকুৱা ক্লিক হৈছে, কেনেকুৱা ফটো আহিছে। আপোনালোকৰ যেন আহে ইয়াতে আহি এক্সপ্ল'ৰ কৰে জেগাটো। তো বহুত ধুনীয়া লোকেশ্যন হয়, মই দেখাই আছোঁ আপোনালোকক। অলপমান দূৰৰ গ'লে আমি গৈ পাম। তো চাই থাকক ভিডিঅ'টো শেষলৈ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব, এণ্ড ভিডিঅ'টো লাইক কৰিবলৈ নাপাৰিব, তেতিয়াহে আমি মটিভেট হওঁ। তো আৰু নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। তো চাই থাকক। এতিয়া আমি এটা চিনেমেটিক শ্বট ল'ম লগতে, তো চাই থাকক। Finally we are reached this location. So, how can you view? Oh my
মাই গড, এইটো ব্ৰহ্মপুত্ৰ, এইটো ব্ৰহ্মপুত্ৰ দেখা। তো চাওক গাইজ, লোকেশ্যন চাওক কেনেকুৱা লোকেশ্যন, কি আল্টিমেট লোকেশ্যন। চাওক ইপিনে হ'ল গণেশপাৰা, এইটো চাইডে দেখা, এইটো চাইডে হ'ল মালিগাঁও আদিংগিৰি পাহাৰ এইখন। মোৰ ঘৰ এইখিনিত কল্যাণ নগৰ। তো চাওক কেনেকুৱা আল্টিমেট জেগা। আমি ইয়াতে ফটো শ্বুট কৰিম, তো আপোনালোকে চাব কেনেকুৱা ফটো আহে। তামাম আল্টিমেট লাগিব যেন লাগে। লোকেশ্যনটো চাই লওক কেনেকুৱা, আপোনালোকে আহক ইয়াতে এক্সপ্ল'ৰ কৰক, কি মজা লোকেশ্যন ৰে। ভিউ চাওক, এইখন পাহাৰ দেখা দিয়ে। লোকেশ্যন চাওক, ব্ৰহ্মপুত্ৰ ব্ৰিজখন দেখাই দিয়ে। এইখন ব্ৰহ্মপুত্ৰ ব্ৰিজ, ব্ৰহ্মপুত্ৰ ব্ৰিজ, জালুকবাৰী, মালিগাঁও, কামাখ্যা পাহাৰ। এইখন চিধা অপজিট চাইড, আমাৰ অপজিট চাইড কামাখ্যা পাহাৰ। তো চাওক গাইজ, কি আল্টিমেট লাগি আছে, কি ধুনীয়া বতাহ, এটা বেলেগ ফিলিং, কম্পেয়াৰ নহয় কোনো জেগাত। ইমান ধুনীয়া অক্সিজেন লৈ আছোঁ। চাওক কিমান ৰিস্কি হয় জেগাটো, দেখা দিয়া এবাৰ, বেছি আগত নাযাবা, ভেৰি ৰিস্কি গাইজ। আমি এতিয়া শ্বুট কৰিম, মজা লাগিব। চাই থাকক, ফটোবিলাক চাব, ধুনীয়া ধুনীয়া ফটো ক্লিক কৰিম, পৰ্ট্ৰেইট। তো চাই থাকক ব্লগটো লাষ্টলৈ। তো এতিয়া আমি এটা ইয়াতে চিনেমেটিক শ্বট ল'ম, চাই থাকক। অনুভৱী তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন, উজাগৰি নিশা তোমারি আগমন, জোনাকী আকাশত উমলে মন। তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন, উজাগৰি নিশা তোমাৰি আগমন, জোনাকী আকাশত উমলে মন। শৰতৰ প্ৰতিটো সন্ধিয়াত তোমাৰি নাচোন, তোমাৰ আহিতে জীপাল হনতা অচিনাকি বিৰপি যায় বৰৰ সুদূৰ। তোমাৰি নাচোন আমাৰ মডেলৰ কেমেৰামেনে পুৰা শিকাই আছে মডেলক ক'ত কি বহিব লাগে। যা কি চাই আছে? লগাই দিম। তো গাইজ চাই থাকক ভিডিঅ'টো শেষলৈ, আন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক। কিমান কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে, তো প্লিজ ছাবস্ক্ৰাইব কৰক, এনে ভিডিঅ'টো লাইক কৰক, তেতিয়া আৰু মটিভেট হ'ম, আৰু বহুত এনেকুৱা ফটোশ্বুট ব্লগ আনিম। তো চাই থাকক কেনেকুৱা ফটোবিলাক কেনেকুৱা মই ক্লিপবিলাকত দি থাকিম, যেইটা শ্বট লৈছোঁ এইটা মই দি থাকিম। তো চাই থাকক। डेंजर कैमरामैन चिंदे। তো গাইজ এতিয়া এটা বঢ়িয়া লোকেশ্যন আছে, তো তাত গৈ আমি ফটোশ্বুট কৰি আছোঁ। মডেলক অলৰেডি মই তাতে পঠাই দিছোঁ, আহক চাওক লোকেশ্যন চাওক। তো কেনেকুৱা আমি ইয়াতে ফটো চাওক কেনেকুৱা ক্লিক আহে। তো পৰ্ট্ৰেইট হ'ব,
ৰেকৰ্ড হৈছে না আমি মডেলার है गाइस साहब लेकिन अभी छोटा बड़ा बात नहीं करेगा छोटा छोटा बात करते हैं छोटा बात करते हैं मॉडलिंग ফটোবিলাক ক'ব লাগিব মানে বাবু যা তাতে नहीं क्या দুজন যাক লগত मैं जा अपन बिंदिस मैं हाफ हेलो गाइस तो आमार फोटोशूट कमप्लीट हो गल तो जिखिनि पारिलो क्लिक करिलो तो सा केनेका लागिले आपनालोके कमेन्टत जनाबो तो गाइस एंड की कबा सो फोटोটো ভাল লাগছে ফটো আহি এতে ভাল লাগছে আমাক ফটো দিয়েছিলে এটো তুললো আমান ঘুরলো ব্লগ সব বনালো আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব লাইক কৰি দিব কমেন্ট সাবস্ক্রাইব সব করে দিব तो गाइस प्लीज ভিডিওটো লাইক কৰক কাৰণ আমি বহুত কষ্ট কৰি আমি বহুত ওপৰত আইছো আৰু আপোনালোকৰ কাৰণে যেন ভাল কন্টেন্ট হয় ভাল চাই কেনে ভাল লাগে ভিডিওটো এন্টাৰটেইনমেন্ট হয় সেইকাৰণে আমি আইছো তো প্লিজ ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া আমি মোটিভেট হ'ম আৰু নতুন নতুন ভিডিও বনাম তো গাইস আজিলৈ বাই বাই থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও এন্ড গাইস থ্যাংক ইউ বাই 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 কি কবা বাই বাই কি কবা ব্রো তুমি অলপ আমাৰ ব্লগটো চাব ভিডিঅ'ত আৰু কি চাব কি কবা ব্লগটো ভিডিঅ'ত চাব কেনে লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব তাৰপিছত কমেন্ট গিটা কৰিব আমাৰ ফটো গিটা চাব এই দাদা আগে পিছে বহুত ধুনীয়া ধুনীয়া ভিডিও বনাইছে আমাৰ ভিডিঅ'টো তো ব্লগটো আমাৰ এই দাদাৰ ভিডিওটো চাই থাকিব গাইস বাই 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 দি দিয়া লাষ্ট বাই 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 বাই